কি কি ভাষা ক'ব এইটো কি শব্দ ব্যৱহাৰ কৰে মই এইটো নাজানো কিন্তু ৰেখাৰাণী বাইদেউ ইয়াত মানে 25 বছৰে কোনেও দেখা পোৱা নাছিল জ্যেষ্ঠসকলে নামবিলাক গম পায় জ্যেষ্ঠসকলে নামবিলাক গম পায় কিন্তু যিখিনি কনিষ্ঠসকল আছে এই কনিষ্ঠসকল কিন্তু নাম শুনিছিল যদিও মানুহখিনিক দেখা পোৱা নাছিল আজিৰ প্ৰেক্ষাপটত আমি এইটো দেখিছোঁ UPPL এনাই নিজে শক্তিশালী UPPL নিজে এনে শক্তিশালী আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ লগতে সমগ্ৰ বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বত UPPL শক্তিশালী আৰু আমি বাগানপাৰা সমষ্টি আগৰ পৰা আমাৰ শক্তিশালী আছে আৰু যিখিনি এই 2-3 দিনত যে এটা প্ৰেক্ষাপট ৰাজনীতি ইয়াত আৰু আমি বেছি শক্তিশালী সমষ্টিটো সময় ক'ব আজি আমি অনুষ্ঠুপীয়াকে আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ অনুষ্ঠুপীয়া জইনিং কাৰ্যসূচীবিলাক আমাৰ হৈ থাকে আৰু এইটো আমাৰ দৈনন্দিন এটা কাৰ্যসূচী হয় আৰু এই হিচাপে আজি আমি আমাৰ বাগানপাৰা ব্লক কমিটি UPPLৰ কাৰ্যালয়ত আমি আজি জইনিং কৰিছোঁ ইয়াত BJP আৰু BPFৰ পৰা প্ৰায় মানে 40 জন সমৰ্থক ইয়াত মানে আজি জইন কৰিছে আৰু ইয়াত নিশ্চয় দেখিছোঁ আপোনালোকেও দেখা পালে যে ইয়াত মানে যুৱশক্তি আজি যি আমাৰ এই দলত মানে যোগদান কৰিছে তেওঁলোক প্ৰায়ভাগ মানে BJPৰ আছে আৰু BPFৰ পৰা আছে আৰু নিশ্চয় আজি যি যোগদান এই যোগদানেৰে আমাৰ যি বাগানপাৰা সমষ্টি আৰু এই বাগানপাৰা সমষ্টিৰ আমাৰ যি UPPL দলৰ যে এটা স্থিতি যে এটা শক্তি আৰু সেই বেছি শক্তিশালী আজিৰ পৰা হৈছে আৰু নিশ্চয় পৰৱৰ্তী সময়তো বাকী থকা সময়বিলাকতো আমাৰ যোগদান কাৰ্যসূচীবিলাক হৈ থাকিব আৰু আমাৰ যি UPPL দল আমাৰ 25 নং বাগানপাৰা সমষ্টিটো আৰু অধিক মানে শক্তিশালী হ'ব তো এতিয়া মই এইটো মই তেওঁলোকৰ যি এটা স্থিতি আৰু তেওঁলোকৰ যি প্ৰাৰ্থিত্ব ৰেখাৰাণী দাস বড়ো বাইদেউ ময়ো শ্ৰদ্ধা কৰোঁ তেখেতক বহুত আগৰ পৰা তেখেতক মানে লগ পাই আহিছিলোঁ কিন্তু আজি তাৰিখত ৰেখাৰাণী দাস বড়ো বাইদেউ দুবাৰকৈ আমাৰ বৰমা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিলে আৰু ইয়াত মানে দুবাৰকৈ মানে কেবিনেট মন্ত্ৰী আমাৰ অসম চৰকাৰত হ'ল কিন্তু তাৰ পৰৱৰ্তী যিখিনি সময় মানে বিগত আজি প্ৰায় 25 বছৰ আগৰ মানে 25 বছৰ ৰেখাৰাণী বাইদেউ আমাৰ সেই বাগানপাৰা বা 25 নং বাগানপাৰা সমষ্টি বা বৰমা সমষ্টিত ইয়াত মানে বহুত মানুহে দেখা পোৱা নাই আৰু বহুত মানুহে যিখিনি মানে নতুন প্ৰজন্ম 25 বছৰ এই ধেমালি মানে কিবা নহয় ধেমালি কি এইটো গেপ যিটো কি ক'ব এইটো অসমীয়াত মানে ধেমালি গেপ নহয় মানে যি মানে 25 বছৰ ব্যৱধান আৰু ইয়াত বহুত মানে নিউ ভোটাৰবিলাক ইয়াত আছে 25 বছৰ হোৱা যুৱক বা নিউ ভোটাৰখিনি আছে ইয়াত আৰু নিশ্চয় তেওঁলোকে মানে মানি লোৱাত মানে অসুবিধা হৈছে আৰু ইয়াৰ কাৰণে আজিৰ সময়ত যি মানে BJPৰ যিটো টিকেট মানে ঘোষণা কৰাৰ পিছত বাগানপাৰা 25 নং বাগানপাৰা সমষ্টিৰ যি BJP কৰ্মীখিনি নিশ্চয় আমাৰ লগত যোগাযোগ আছে আৰু এই হিচাপে আজি প্ৰায় মানে BJPৰ মানে মানুহখিনি আমাৰ লগত যোগদান হৈছে তো আপুনি যেনেকৈ মানে পোনপটীয়া সুধিছে ময়ো যদি পোনপটীয়াকৈ যদি উত্তৰটো যদি দিয়া হয় আজিৰ সময়ত এই 25 নং বাগানপাৰা সমষ্টিৰ BJPৰ যি এটা শক্তি এই শক্তি আগতকৈ মানে হ্ৰাস পাইছে